ভালমোৱা উঠি না নমস্কাৰ পুনৰবাৰ ডিফেণ্ট উন্নতি বিদ্যালয় আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু আজি মহাসপ্তমী পূজা, যিহেতু আমাৰ ইয়াতে বলি বিধান মানে 500 বছৰ আগৰে পৰা বলি বিধান মানি চলি আহিছে। এখন পূজাত ৰজা মহাৰজাৰ দিনৰ পৰাই বলি দিয়া ইয়াতে পৰম্পৰা আছে। যিহেতু আজি সপ্তমী পূজা বুলি আমাৰ ইয়াতে হাঁহ পাৰ পাঠা ছাগাল, তাৰপিছত কুঁহিয়াৰ, মাগুৰ মাছ, কোমৰা এনেকৈ কিছুমান বস্তু বলি দিব। তো নৱমীৰ দিনা হ'ব মহ বলি। এই 3 দিনৰ ভিতৰত মই এটাতে দি দিম মিলাই তো মহ কিমান আহে কি আহে মই সেইবিলাক চব দি দিম এটা। আৰু মহৰ কিন্তু বলিটো তোলাব নোৱাৰি, কাৰণ ভিতৰত কেমেৰাটো অন কৰিব পাৰি মনে মনে অন কৰিলে কি হ'ব, চেষ্টা কৰিম তোলাবৰ কাৰণে। তো ভলেণ্টিয়াৰৰ কাৰ্ডখন লৈ কিনে আগত যাম এনে আৰু। তো ভিডিঅ' স্কিপ নকৰাকৈ চাই থাকিব আৰু ভাল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। এইটো উত্তেজনামূলক ভিডিঅ' নহয় কোনো, এইটো হ'ল ভক্তিমূলক ভিডিঅ', সেইকাৰণে শান্তশিষ্টভাৱে কৈছোঁ। চিম্পুল ড্ৰেছ, তাতে বেছি ৰমক জমক পিন্ধি যাব নোৱাৰে। আগত যাম না আজি অলপ বলি থকা কথা, তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। পাৰ বলি আছে, এই দুটা বলি দিম আজি মাৰ আগত। দানৱ বালাইক পাকৰা সেই আপাৰ ছাগাল, এইটো কোমৰা মনাত, আৰু এইটো পাৰ মঞ্চু ছাগাল। এই বোকা হতে ছাগালটো নিবা পৰা নাই, এনাই ফিটনেছ বানিছে প্ৰটিন মাখন খাই এইটো কোমৰা আৰু এইটো পাৰা, এইটো মঞ্চু। এই দানৱটোক চাওকচোন, প্ৰটিন খাই বডি বানাইছি, ছাগালটো নিবা পৰা নাই টানি চাল্লা। খোজকাঢ়ি যাই আছোঁ, কাৰণ আধাৰ পৰা গাড়ী চাড়ী নিবা দিছি নাই তেনেবা। তবলাক মন্দিৰত লগ পাই আছোঁ। ছাগালটোক দেৰি মিক লগাইছি নাই পাই দে, চব পাই। কেনা লাগিছি ই আহতে ৰিস্কা টানিমা আহতে ৰিস্কা টানি। তো মানুহ ষ্টাৰ্ট হৈছিল লাহে দুটা বলি দিয়াৰ পিছত কালি ৰাতি দেখি আছোঁ। আৰু ভিতৰত আহি পালোঁ চাগে চকৰি চকৰি এই নানাখন পূজাটো চিংগল মূৰব লাগে আহিছোঁ। কি দিন কৰিছি তো বলি অলপ পিছত হ'ব ইয়াতে। এই নান পূজাটো চিংগল মৰিব লাগে, কেনে এটা লাগে। পূজাৰ দিনত দিনকে চিংগল থাকিলে কেনে এটা লাগে ভাবকচোন। মই চব গাৰ্লফ্ৰেণ্ডলৈ ঘূৰি আছে, এতিয়া শান্তি কৰি আছে। মহাসপ্তমী পূজাৰ বলি বিধান কাম আৰম্ভ হৈছে। লাইন চক কৰা হ'ল। এই হাতে হাতে তেজ লাগছি, তেজখিনি ধুবা লাগিব এতিয়া। ভৰি চৰি তেজ ধুনীয়া মানে এটা অভদ্ৰামি কৰি আছে, বলি দি কিনে ঘূৰাই দিয়ে বস্তুটো। পানী নাই কত পানী নাই ইয়াতে। মানে কথাটো হ'ল যে কি বুলি কয়, বলি দিয়াৰ সময়ত হিয়া কৰিব নোৱাৰি। কথা নাই, ভক্তিটোহে ডাঙৰ বস্তু। হিয়ানো কি এনেও কৈ থাকিব পাৰি, তেজৰ ফটা এটা লৈ ল'ম আৰু বলি দিয়া হ'ব। তো আগত যাবৰ ইচ্ছা আছিল, কিন্তু বলি দিয়াই পুৱাই লাইন পাইছোঁ, এতিয়া বলি দিয়া হৈছে আৰু বলি আছে বহুত দিবা। তো নেক্সট দেখাম মই অষ্টমী ৰাতি কেতি কি মহ থাকে। এতিয়া খবৰ পোৱা মতে 75+ মহ আছে। তো আপোনালোকক এখানে দেখাম। তো আপোনালোকক নেক্সট লগ পাই আছোঁ অষ্টমীৰ দিনা। তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। জাম লাগছি, জাম। এইটো হ'ল শিঙিমাৰাৰ পৰা ৰাস্তা, আৰু এইটো হ'ল মন্দিৰ ওলো য আকে চাইড হয় ৰাস্তাত।
ৰাস্তাটো এনেই গোটাই দেখাব লাগে তাকো নাই আৰু এই ৰাস্তা ভাল থাৰ বাদ দিয়ে ঘণ্টা আমাক থাৰো ভিতৰত নালাগে থাৰটো এম্বুলেন্স ৰেডি কোনোবাই মদ খাই পৰিব পাৰে না এম্বুলেন্স ইজ ৰেডি আপাৰ कोई भी जाना चाहता तो जा सकता है মানে 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 ৰাস্তা এতিয়া পুলিচটো আছে দেখছে না পুলিচ থাকিলে কি বয় হয় ট্ৰাফিক পুৰা ভৰ্তি হৈ থাকে এতিয়া বাল চাই কিনে হয় দেখি পুলিচ এতিয়া বহি আছে এতিয়া পুলিচ থাকিলে কি হ'ব এতিয়া য'ত আছিলোঁ তাতে গোটাই জাম লাগি অলবানৰ আহি গৈছে সেইকাৰণে পুলিচ বেয়া পায় আৰ্মি আই লাভ ইণ্ডিয়ান আৰ্মি এই গোটাই এইটো শিৱ আমাৰ দাদা ভাল লাগছে মই ক'ব লাগে একো নাই জানো টিকটিকা আহিছে কি কৰিব ই টিকটিকা মানে স্কুলত দেখা নাই বদনামি কৰি আছে এইটো মানুহ চক মানুহ উদা মানুহ আজি মহাষ্টমী পূজা মই উদা মানুহ মানে মানে গাই চুধা মানুহ আজি মহাষ্টমী পূজা তো বলক ভিতর দিকে যাই আসো তোর মোবাইল কেমন গাইস বকা দিব ভিতর যাই আসো আপনি যদি দোকান দিছি বললো মই বললো না মই দেখা পাবো মেন মন্দির আর এতে হচ্ছে নাগরের নাম
60টাৰ ওপৰত মহ বলি ইমানে মানুহ হৈছে আন্ধাৰ মুণ্ডা তামান মানুহ হৈছে ভিতৰত সেইকাৰণে গৰমত ধৰি ওলাই আহিছোঁ অলপ বাহিৰত এত মানুহ আছে ভিতৰত তামাম মানুহ আৰু বকিবা নৰি বকিলি শুনা নাপায় মহ 60টা প্লাছ বলিব আৰু বকিলিতো কাম নাই শুনা চুনা নাপায় আকৌ মানে কথাটো হ'ল যে 60টাৰ ভিতৰত মহ বলি হ'ব আৰু ভাল লাগিছে তাতে চাউণ্ড মুখেদি ক'ব নোৱাৰি শুনা চুনা নাপায় আকৌ মানে কৈছে এটা আপি বৰ বেয়াকৈ চাইছে আপিটো থবা ভাল দামীও আপিটো চাব নেকি ৰ'ব দেখি কি চালিয়া মাল লিখছি নে আপুনি কি চালিয়া এইটো কিবা এটা ভাল লাগি যায় মানে চব মানুহটো আছে কোনোবা মোক দেখাব নোৱাৰি দিয়ক মোক দেখালি মানে ভইচটো দিলে শুনা নাপায় চকৰি চাইম চকৰি মানে তিনিটা পাণ্ডৱে ভৰি কৰা ভাল হৈছে এতিয়া চকৰি গাইজ ধুনীয়া চকৰি অলপ গলটো ভালে কিনে চাব এই পাৰ এৰি দিয়া পাৰ ওলা ধুনীয়াৰ আছে আৰু কালি দিবই এৰি ইতনা সুন্দৰ চকৰি ফিৰ ভি চিংগল দুনিয়া ৰাপি দেখিছোঁ থাকিলে কি হ'ব নিজৰ কপলত নাই বকি দিবা নৰি শুনা চুনা নাপায় মোবাইলটো মুখৰ কান্দাত লৈ বকি আছোঁ আচাৰ আপি বুলি নাভাবিব দ আচাৰ খাবা আচাৰ খাম আপি বুলি নাভাবিব আৰু আচাৰ খাবা লাগে জালমুড়ি পানী চাওমিন বেয়া জ্বালা দিছে ভাল খাব জালমুড়ি আৰু চাওমিনত ইমান জ্বালা দিছে মানে আজি তিৰিলৈ কাজিয়া লাগি আহিছে বোলে ভাল হোৱা উঠি না বম চত দিছোঁ এটা ফালতু নহয় দিয়া বিদ্যালয় লক্ষ্য মাল নাই দিলোঁ কি তিৰিলৈ কাজিয়া লাগি আহিছে আজি বেয়া দিছি না নেকি এটা ভুজিয়া কম হৈছে বাদামো কম হৈছে এটা বা কিনো কৰা 30 বিঘাৰ আমাৰ তাত যাই ধৰিছি এতে ঘৰ দাঙলে আৰু গালি দিছে দাদাই 30 জালাত বান্ধি দিছে এত জ্বালা মাৰছি অবাৰ তো আজি অষ্টমীত কি আছিল দেখালৈ তো নেক্সট লগ পাইছোঁ আপোনালোক নৱমীৰ দিনা আন্ধাৰ মস্ত আকৌ দেখা নাপায় নেক্সট লগ পাইছোঁ আপোনালোক নৱমীত আমি নাই অ'টো বলিৰ কাৰণে আনিছে চাই দিবা ঘৰ পাইছে তো
ইতিমধ্যে দাৱাৰ সকলে মত বলিহালৰ ভিতৰত বহুৱাই লৈছে ইতিমধ্যে ৰাইজৰ মত বলিহালৰ পাঁচশ মিটাৰ দূৰৰ পৰা মানুহ দেখা নাই নৱমী ৰাতি মানুহ চক আৰু আগত আছে আৰু আগত আছে 500 মিটাৰ আছে লাষ্ট ক্লিপ এইটো বনাই আছে গায়কে চাবা যাম ঘণ্টা লাগছি বালি দিয়াৰ বেয়াটো Thank you.